নমস্কাৰ, মোৰ চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। আজি গুড় দি পিঠা বনাম বুলি ভাবিছোঁ। পিঠাগুড়ি এয়া বিস্কুটৰ যিখিনি ভগা অংশ থাকে কেতিয়াবা সেইখিনি গুড় মিহিকৈ কাটি লোৱা হৈছে, বেকিং পাউডাৰ আৰু ইলাচি গুড়ি অকণমান। এয়া মই ধুনীয়াকৈ মিহলাই ল'ম গোটেইখিনি দি পেলাই। প্ৰথমে বিস্কুটৰ গুড়ি দিছোঁ, যিকোনো বিস্কুটৰ গুড়ি দিব পাৰে। গুড়, বেকিং পাউডাৰ আৰু ইলাচি পাউডাৰখিনি তাতে মিহলাই দিম। পানী দি মিহলাইছোঁ, আপোনালোকে অকণমান গাখীৰ তাত মিক্স কৰিব পাৰে। এয়া এতিয়া 10 বা 15 মিনিট সময় থৈ দিম, যাতে গুড় আৰু বিস্কুটখিনি পিঠাগুড়িৰ লগত ধুনীয়াকৈ মিহলাই হৈ যায়। এয়া মোৰ তেল গৰম হৈছে। মই সৰু সৰুকৈ দিছোঁ, ডাঙৰকৈ এটা এটাকৈও বনাব পৰা যায়। এয়া মোৰ গুড় বিস্কুটৰ গুড়ি পিঠা ৰেডি হৈ গ'ল। কেনেকুৱা লাগিল মোক জনাব। ভিডিঅ'টো চোৱাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ। আজিলৈ আহিছোঁ।